দাদা ইয়াতে ৰাখক ইয়াতে নেকি কেইটকা মানে হেৰি 5 জন না 50 টাকা দি 5 জনৰ 10 টকা কৰি অঁ যা ইয়াতে অলপ ৰখুৰ ইমান তো আৰু ঘূৰি ঘূৰি মাৰ দিগদাৰ হৈছে আজিকালি মানে ভাড়া চাড়া মাৰাও চিন্তাৰে পাৱা নাযায় পিলপিলি বজাৰত যাবি নেকি অঁ যাম কেই টকা লাগব ভাড়া ভাড়া মানে 100 টাকা লাগব একজনৰ 100 টাকা অঁ 100 টাকা খিনি যাওঁতে 100 টাকা লাগে নেকি ইমান দিনে 50 টাকা কৰি আহিছোঁ 50 টাকা দিম চো যা জুতি নহয় নহয় ভাইটি 100 টাকাই লাগব 100 টাকা দিয়া যদি যাম নহ'লে মই যাব নোৱাৰোঁ আজিকালি যিহে দিনকাল পৰছে 100 টাকাটো কি 100 টাকা নহয় আজিকালি 500 টাকা হ'লেও একো নহয় 100 টাকা দিয়া যদি মই যাব পাৰিম আৰু নহ'লে বেলেগ পিলপিলি চাবি দেখাই মই যাব নোৱাৰোঁ বা পিলপিলি হ'লে তোৰ ইমান লেভেল নাজানে যা তোৰ পিলপিলিত কি একাল লাগছে নেকি যা ভাইটি যা যা হ'ব যা ময়ো বেলেগ মানুহ নিম যা দা অঁ এই আপুনি বাজাৰত যাবি বজাৰত অঁ যাম দে হ'ব দাদা হেৰি ভাড়া বা কিমান লাগে ভাড়া মানে হেৰি 50 টাকা দিবি আৰু তাকে লাগে ভাইটি অঁ হ'ব দিয়ক বলক দাদা কি ক'লি তা হ'লে 50 টাকা আৰু মই হ'লে 100 টাকা এইগিলা কিহৰ স্বাৰ্থপৰ কৰা পিলপিলি লগিলা স্বাৰ্থপৰ সেইটোৱেইটো কথা ভাইটি তাই আহি কি সুন্দৰকৈ মাতছে মোক অ' দাদা বজাৰত যাবি নেকি আৰু তই আহি কি বুলি মাতছা ঐ পিলপিলি বজাৰত যাবি নেকি আমি কি পিলপিলি চলালে বুলি আমাৰ কি মান সন্মান নাই আৰে ভাইটি আমিও লিখা পঢ়া কৰিছোঁ হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ কিন্তু কি কৰিবি পিলপিলিখন চলাই আছোঁ আৰু পিলপিলি চলালে যে আমি পিলপিলিৱালা হ'ম বা পিলপিলি হ'ম সেইটো নহয়তো আমাৰো নাম আছে বা কিবা আছে মোৰ নামটো জানা নাম কাৰেই মাত বা নাম নাজানা ঠিকে আছে দাদা খুৰা মইতো তোমাৰ দেউতাৰ বয়সৰ মানুহ তুমিতো মোক ভাল কৰি মাতিব পাৰা সেইকাৰণে কয় ভাইটি যে আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় সেইকাৰণে আজিৰ পৰা কাকো বেয়া ব্যৱহাৰ নকৰিবি কামৰ কোনো সৰু ডাঙৰ নাই গম পাইছা যোৱা তুমিও বহা তুমি 50 টকা দিবা সিও 50 টকা দিব মোৰো ভাল হ'ল 100 টাকা বা মোৰ বহ লৈ যাম দেউতাকে লৈ যাম বহ